বন্ধুসকল, তোমালোকে বাৰু মোক এনেকুৱা এখন ঘৰ দেখুৱাব পাৰিবানে যিখন ঘৰৰ মানুহে দাপোন ব্যৱহাৰ নকৰে? নিশ্চয় তেনে এখন ঘৰ বিচাৰি পোৱা নাযাব। দাপোনত নিজৰ মুখখনৰ প্ৰতিবিম্ব চাই সাধাৰণতে চুলি আঁচুৰিবলৈ ব্যৱহাৰ কৰা হয়, যদিও মহিলাসকলৰ প্ৰসাধনৰ বাবে দাপোন এক অপৰিহাৰ্য সামগ্ৰী। তেন্তে আপোনালোকে নিশ্চয় গম পাইছে চাগে, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে দাপোন। এই দাপোনৰ আৱিষ্কাৰ কোনে, কেনেকৈ আৰু কিদৰে কৰিছিলে সেই সম্পৰ্কে আমি আজি জানিবলৈ চেষ্টা কৰিম। তেন্তে ব'লা পলম নকৰাকৈ আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। অতীজতে প্ৰস্তৰ যুগত যেতিয়া দাপোনৰ উদ্ভাৱন বা প্ৰকৃতিত আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া মানুহে ফটফটীয়া পানীত নিজৰ মুখ চাইছিল। শিলত পোৱা বালিচন্দা আৰু কাঁচৰ টুকুৰাত মানুহে প্ৰতিবিম্ব চাইছিল। প্ৰস্তৰ যুগত মানুহে কিছুমান শিল ঘঁহি ঘঁহি চকচকীয়া কৰি তাত নিজৰ মুখখন চাইছিল। প্ৰকৃতিত পোৱা তাম, ব্ৰঞ্জ, ৰূপ, টিন আদি ধাতু মসৃণ কৰি অতীজৰ মানুহে দাপোন হিচাপে ব্যৱহাৰ কৰাৰ দৃষ্টান্ত প্ৰত্নতত্ত্ববিদসকলে বিভিন্ন দেশত উদ্ধাৰ কৰিছে। খ্ৰীষ্টপূৰ্ব ৬০০০ বছৰৰ পূৰ্বে চীন দেশৰ মানুহে ব্ৰঞ্জ ধাতুৰ পিঠি ঘঁহি ঘঁহি মসৃণ কৰি দাপোন তৈয়াৰ কৰিছিল। চীনৰ ৱাৰিং নামৰ প্ৰদেশত প্ৰত্নতাত্ত্বিক খননত এনে ২০খন দাপোন উদ্ধাৰ হৈছে। খ্ৰীষ্টপূৰ্ব ২০০০ বছৰৰ পূৰ্বে মধ্য প্ৰাচ্য আৰু ইটালীতো ধাতু মিহি কৰি দাপোন তৈয়াৰ কৰিছিল। আমাৰ দেশৰ কেৰালাত আৰানমুলা নামৰ এখন গাঁও আছে। আজিও গাঁওখনৰ মানুহে বহু অতীজৰে পৰা চলি অহা পদ্ধতিৰে এবিধ বিশেষ দাপোন তৈয়াৰ কৰে। লণ্ডনৰ ব্ৰিটিছ যাদুঘৰত ৪৫ চেণ্টিমিটাৰ আকাৰৰ এখন আৰানমুলা ধাতুৰ দাপোন আছে। আৰানমুলাৰ পাৰ্থসাৰথী মন্দিৰত কেইবাশ বছৰৰ পূৰ্বে ৮টা পৰিয়াল আছিল। তেওঁলোকে এক গোপন পদ্ধতিৰে কেইবিধমান ধাতু তাম আৰু টিনৰ সৈতে মিহলাই এবিধ সংকৰ ধাতু তৈয়াৰ কৰি এই বিশেষ দাপোনবিধ তৈয়াৰ কৰে। এনেধৰণৰ এখন দাপোন তৈয়াৰ কৰোঁতে কেইবামাহো সময় লাগে। এনে দাপোন এখনে বিদেশত ৫০,০০০ টকাৰ পৰা ৫০ লাখ টকালৈকে মূল্য পায়। ১৪০০ চনমানত ভেনিচত দাপোন তৈয়াৰ কৰাৰ আধুনিক পদ্ধতি উদ্ভাৱন হয়। ৰোমানসকলে কাঁচৰ এপিঠিত টিনৰ মিহি পাত আৰু পাৰা ব্যৱহাৰ কৰি দাপোন তৈয়াৰ কৰিছিল। ১৬১০ চনত গেলিলিওৱে দূৰবীণৰ বাবে লেন্সৰ উদ্ভাৱন কৰে। ১৬৬৮ চনত নিউটনে গেলিলিওৰ লেন্সৰ উন্নতি সাধন কৰে। অৱশ্যে দূৰবীণত ব্যৱহাৰ কৰা লেন্স আৰু আমি সচৰাচৰ ব্যৱহাৰ কৰা দাপোনৰ মাজত প্ৰভেদ আছে। ১৭৮৫ চনত জ্যোতিৰ্বিদ উইলিয়াম হাৰ্শ্বেলে ৪০ ফুট দীঘল দূৰবীণৰ বাবে দুখন ডাঙৰ আকাৰৰ ধাতুৰ দাপোন তৈয়াৰ কৰিছিল। এনেধৰণৰ একোখন দাপোনৰ ওজন আছিল ৫০০ কিলোগ্ৰাম। ইয়াৰ পিছত দাপোন তৈয়াৰ কৰা বৈজ্ঞানিক পদ্ধতিৰ উদ্ভাৱন কৰে জোৰটাছ ভন লিভিগ নামৰ এজন জাৰ্মান ৰসায়নবিদে। তেওঁ চিলভাৰ নাইট্ৰেট, শৰ্কৰা বা ৰচিলি লৱণ আৰু এবিধ ৰাসায়নিক দ্ৰব্য মিহলাই চিলভাৰ বা ৰূপ আৰু নাইট্ৰেট পৃথক কৰি স্বচ্ছ কাঁচৰ এপিঠিত তাৰ প্ৰলেপ সানি ব্যৱসায়িক দাপোন তৈয়াৰ কৰে। ১৯২৯ চনত লেংকাশ্বায়াৰৰ ছেইণ্ট হেলেন নিবাসী পিলকিংটন ভাতৃয়ে এই পদ্ধতিৰ উন্নতি সাধন কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিলে। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।